গাইজ স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেল বি ফেমিলি হাউজলৈ আৰু এতিয়া প্ৰায় 10:30 বাজে আৰু তো আজি ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰোঁ অলপ এয়া মেকআপৰ পৰ্ব চলি আছে চলি আছে মেকআপ নহয় চি ভিটামিন তো সবে লগাব পাৰে মই নলগাওঁ এইফালে ডাংবডি কাঢ়ি আছোঁ লেচেৰা ডাংবডি বহুতে ডাংবডি কয় না সেইকাৰণে ডাংবডি বুলি ক'লোঁ এতিয়া হাফ লকডাউন বাহিৰত কোনেও নাযায় সেইকাৰণে ঘৰৰে চব্জি এটা উঠাই এনেকৈ কাঢ়ি কাঢ়ি খাই আছোঁ আৰু এফালে ভাজি হৈ যাব আলু মিক্স দিম আৰু হাই গাইজ এইটো হ'ল আমাৰ ঢেপ্ৰি বাইদেউ ৰন্ধা বঢ়া চলি আছে হাই গাইজ আজি নেক্সট ডে হয় আৰু আজি আহিছোঁ আইতা ঘৰত আইতা ঘৰ বেছি দূৰ নহয় যে ভাবিব কৰোণাৰ দিনত ক'ত গৈছে ফুৰিব যোৱা নাই আইতাহঁতক খবৰ ল'ব আহিছোঁ আৰু আমাৰ ঘৰৰ ওচৰতে হয় তো আজি ব্লগটো আৰম্ভ কৰিছোৱে আজি নেক্সট ডে হয় চাই থাকোঁ মই এতিয়া ভাত বনাই আছোঁ ভাত গাইজ তো দেখাই পালে আজি আইতা ঘৰত আহিছোঁ আৰু এতিয়া মই ভাত বনাই আছিলোঁ আৰু আজি বনালোঁ আইতাটো চব ঘৰৰে আৰু ভাতকেৰেলা ভাজি তাৰপিছত শাক ভাজি আইতাহঁতৰ শাক ভাতকেৰেলা লাও কোমোৰা এইবিলাক চব ঘৰতে আটাই কৰে তো এতিয়া বন্ধৰ কাৰণে ভালে হৈছে চব ঘৰৰে খাব মানে পাৰে আৰু অকল আলু আৰু পিঁয়াজখিনি কিনিব লাগে দোকানৰ পৰা তেল নিমখ হালধিখিনি তো আজি তেনেকৈ আৰু কণী বনাম তো চাই থাকক মই যেতিয়ালৈকে ভাতখিনি বনাওঁ তেতিয়ালৈকে আপোনালোকে মই কালি মানে গাখীৰ গৰম দিয়াতে গাখীৰখিনি ফাটি গৈছিল তো ভাবিলোঁ কি বনাম তেনেকৈ ৰসগোল্লা বনালোঁ তো তাৰে অকণমান ভিডিঅ' কৰি দিছোঁ তো এতিয়া মই যেতিয়ালৈকে ভাত বনাওঁ তেতিয়ালৈকে আপোনালোকে ৰসগোল্লা ৰেচিপিটো চাই লওক এয়া গাখীৰ গৰম দিছিলোঁ গাখীৰখিনি ফাটি গ'ল তো ভাবিলোঁ এতিয়া কি কৰিম গাখীৰখিনি তো ভাবিলোঁ মায়ে অকল মিঠাই বনাই থৈ দিয়ে যিকেইটা হয় আৰু সৰু সৰুকৈ মিনি ৰসগোল্লা হ'ব তো এয়া গাখীৰখিনি এতিয়া ভালকৈ গৰম দি ল'লোঁ আৰু অকণমান লেবু দিছোঁ এয়া অকণমান ওলাইছে হৈ যাব সৰু সৰুকৈ বনাম আৰু এইখিনি ভাল চাফা কাপোৰ এখন দি পেলাই ভালকৈ ধুই ল'লোঁ চেকি ল'লোঁ আৰু পানীখিনি ওলাবৰ কাৰণে এনেকৈ থৈ পেলাই ইয়াৰ ওপৰত আৰু এখন দি পেলাই এতিয়া এনেকৈ দি পেলাই থৈ দিছোঁ আৰু অকণমান পিছত আহি আৰু এতিয়া এইখিনি মই ভালকৈ মুঠি ল'ম মই যেনেকৈ দেখুৱাই দিছোঁ তেনেকৈ কৰিলে হ'ব 5-6 মিনিটমান আৰু ইয়াতে এতিয়া অকণমান বেকিং পাউডাৰ দিম আৰু একো দিব নালাগে আৰু এতিয়া এইখিনি ভালকৈ মুঠি ল'ম এয়া মই প্ৰথমতে কৈছোঁ একদম অলপমান আছিলে সেইকাৰণে একদম মিনি ৰসগোল্লা বনাইছোঁ আৰু এইফালে মই চেনি পানী আপোনালোকে যিমান মানে কি থাকে গোল্লা বনাই আৰু তো সিমান অনুসৰি ল'ব মই একদম কমকৈ লৈছোঁ সেইকাৰণে কমকৈ লৈছোঁ আৰু 2টা এলাচি ভাঙি দিছোঁ আৰু এইখিনি 6 মিনিটমান ভালকৈ মুঠি লৈছোঁ তাৰপিছত চেপ দিছোঁ মানে গোল গোল আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ দিব পাৰে তো এতিয়া মই ইয়াতে দি দিম আৰু প্ৰথমত একদম মই কম জুইত হ'ব দিম 3-4 মিনিটমান এয়া চাওক প্ৰথমত দিয়াতকৈ মই 2 মিনিট ঢাকি দিছিলোঁ প্ৰথমত দিয়াতকৈ কিমান ডাঙৰ হৈ আহিলে আৰু ডাঙৰ হ'ব আৰু এতিয়া আৰু এনেকৈ 5 মিনিটমান হ'ব দিম কি ধুনীয়া নৰম হৈছে আৰু মা আৰু ভণ্টি খালে কেনেকুৱা হৈছে ৰিভিউ মা আৰু ভণ্টি ভালেই হৈছে মায়ে পিনে শুব ওলাইছে মায়ে চাওক কওক আপুনি ধুনীয়া হৈছে মিঠাইটো জোৰে কোৱা বাই গুড নাইট আপোনালোকে ট্ৰাই কৰি চাব পাৰে আৰু বহুত ধুনীয়া মই মাক কৈছোঁ আৰু এদিন গাখীৰ আমাৰ বেছিকৈ আজি অকণমান আছিলে ফাটি গৈছে তেনেকৈ বনাই থ'লোঁ একদম চফ্ট হৈছে 3 লিটাৰ মায়ে 3 লিটাৰ মই কৈছে 3 লিটাৰ মই গাখীৰ আনি এইখিনি থৈ দিম আৰু কালি ৰাতিপুৱা মুকুৰ চেফটো লোৱা
সৰুটো আজি ক'লো আপোনালোকক মিনি ৰসগোল্লা বনাইছে বুলি আৰু এদিন ভালকৈ বনাই দিম এইফালে কল কি কল আঠিয়া কল মই বোলক খাই বেয়া পাওঁ কিন্তু আটাই খায় আটা আৰু ভণ্টিক বহাই দিছোঁ মা আৰু আইতা পিছত খাব আৰু এইফালে মই তো এতিয়া ভাতখিনি খাই লওঁ তাৰপিছত লগ পাই আছোঁ আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আৰু আজি ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ বাই বাই কাইলৈ লগ পাম আন এটা নতুন ভিডিঅ'লৈ